খুব আনন্দৰ মুহূৰ্ত যে আমাৰ সদৌ অসম বাথৌ মহাসভাৰ যিখন নেকি ট্ৰাইনিয়েল আমাৰ কনফাৰেঞ্চ 14 সংখ্যক ট্ৰাইনিয়েল কনফাৰেঞ্চখন এইবাৰ গড়েশ্বৰত অনুষ্ঠিত হ'বলৈ গৈ আছে। গতিকে ইয়াতকৈ আৰু সৌভাগ্যৰ কথা একো নাই বুলি ভাবোঁ। কাৰণ বৃহত্তৰ যিটো নেকি আমাৰ বড়ো জনগোষ্ঠী প্ৰাচীন আদিম আৰু আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনগোষ্ঠীৰ মূল আধাৰেই হৈছে আমাৰ বাথৌ। গতিকে এই বাথৌ মহাসভাৰ এই ধাৰাটো অব্যাহত ৰখা অনুষ্ঠানটোৱেই হৈছে বাথৌ মহাসভা। আৰু এই বাথৌ সভাৰ যিখন অধিৱেশন ইয়াত হ'বলৈ গৈ আছে সেই সম্পৰ্কে আজি আমি ইয়াত আলোচনা হওঁ। আজি আমাৰ উপসমিতিসমূহ গঠন হয় আৰু এই বৃহত্তৰ যিটো নেকি অনুষ্ঠান এই অনুষ্ঠানটোৰ সকলোৰে সহমৰ্মিতাত মই স্থানীয় বিধায়ক হিচাপে সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছে। মই আজি সভাত মোৰ ব্যক্তিগতভাৱে উল্লেখ কৰিছোঁ যে ইমান ডাঙৰ অনুষ্ঠান বৃহৎ অনুষ্ঠান অকলে কৰিব নোৱাৰি, সকলোৰে সামূহিক প্ৰচেষ্টা লাগিব। প্ৰেচিডেণ্ট প্ৰিচাইড বুলি কয়, বাকী কমিটি ডিচাইড বুলি কয়। গতিকে মোৰ নতুন বিষয়, আগতে এনেকুৱা ধৰণৰ অনুষ্ঠানৰ লগত জড়িত আছিলোঁ যদিও পৰোক্ষভাৱে আছিলোঁ। গতিকে প্ৰত্যক্ষভাৱে আমাৰ যিখন শক্তিশালী সমিতি এখন গঠন হৈছে, সকলো দিশ চালি জাৰি চাই প্ৰত্যেকটো অঞ্চলৰ প্ৰতিনিধিত্ব থকা এখন সমিতি গঠন কৰা হৈছে। প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ, কেৱল যে বাথৌৰ লগত জড়িত ব্যক্তিসকলক সমিতিখনত ৰখা হৈছে তেনেকুৱা নহয়। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ ব্যক্তিৰ মাধ্যমেৰে এই সমিতিখন গঠন হৈছে। সকলোৰে সমিল মিলেৰে সহমৰ্মিতাত এই অনুষ্ঠানটো কেৱল বাথৌ সমাজৰ নহয়, আমাৰ বৃহত্তৰ গড়েশ্বৰ অঞ্চলৰ এটা অনুষ্ঠান। গতিকে সকলোৰে সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু খুব সুন্দৰভাৱে সকলোৰে সহযোগ লৈ এই অনুষ্ঠানটো আমি সফল কৰিম। 2027 চনৰ ফেব্ৰুৱাৰী মাহৰ এই অনুষ্ঠানটো ইয়াত অনুষ্ঠিত হ'ব। আমাৰ কেন্দ্ৰীয় যি বাথৌ মহাসভা আছে তেখেতসকলে আমাক তাৰিখবোৰ দিব। তাৰে পিছত আমি আপোনালোকক সঠিকভাৱে ক'ব পাৰিম যে ফেব্ৰুৱাৰী মাহত কোনটো তাৰিখত কোন 4 দিনত এই বাথৌ সভাৰ আমাৰ ত্ৰিবাৰ্ষিক যিখন চতুৰ্দশ আমাৰ কনফাৰেঞ্চ সেইখন আমি ইয়াত অনুষ্ঠিত কৰিম। প্ৰায় 28খন জিলা আমাৰ অসমৰ ভিতৰৰ পৰাই অংশগ্ৰহণ কৰিব আৰু অসমৰ বাহিৰৰ ষ্টেটৰ পৰা যিসকল আমাৰ বাথৌ সমাজৰ লগত জড়িত আমাৰ খিলঞ্জীয়া আমাৰ ভূমিপুত্ৰ বড়ো ভাইসকল আছে তেখেতসকলো আহি ইয়াত অংশগ্ৰহণ কৰিব। বাংলাদেশৰ পৰাও আহিব। গতিকে এইটো এখন আন্তঃৰাষ্ট্ৰীয় এটা অনুষ্ঠান হ'ব। গতিকে আন্তঃৰাষ্ট্ৰীয় এখন মঞ্চ আমি ইয়াত পাইছোঁ। গতিকে খুব আমাৰ কাৰণে আনন্দৰ কথা। আৰু মই এই চেগতে কেৱল আমাৰ গড়েশ্বৰ অঞ্চলৰ নহয়, সমগ্ৰ অসমবাসীকে অনুৰোধ কৰিছোঁ আহিব, যে আমাৰ শক্তিশালী বড়ো জনগোষ্ঠীটোৰ যি নেকি মূল আধাৰ এই বাথৌ সম্পৰ্কে যিখিনি আলোচনা ইয়াত হ'ব সেইখিনি আমি প্ৰত্যেকেই জানিব লাগে। কাৰণ প্ৰত্যেকটো আমি এনেই বড়ো অসম গঠন কৰিম, বড়ো অসম নিৰ্মাণ কৰিম বুলি ক'লে বড়ো অসম নিৰ্মাণ হৈ নাযায়। গতিকে আমি প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ যিখিনি নেকি তাৰণা, যিখিনি নেকি তেখেতসকলৰ আধাৰ, পৰম্পৰাগতভাৱে চলি অহা যিখিনি নেকি তেখেতসকলৰ নিয়ম নীতি বা আমাৰ এনেকুৱা ধৰণৰ পন্থা, এই সকলোখিনি আমি প্ৰত্যক্ষভাৱে ইয়াত আহিলে গোটেইখিনি গম পাম। মই আগতেও বহুকেইটা এনেকুৱা অনুষ্ঠানত গৈছিলোঁ, মোক নিমন্ত্ৰণ দিয়াতে। খুব এটা ডিচিপ্লিনড এটা অৰ্গেনাইজেশ্যন, অনুশাসনত গোটেই কামখিনি হয়। গতিকে শিকিবলগীয়া বহুত আছে। আৰু একতাৰ যিটো নেকি মানে উমৈহতীয়া প্ৰচেষ্টা, এই একতা শিকিবলৈ হ'লে বড়ো জনগোষ্ঠীৰ পৰা শিকিবলগীয়া বহুত কথা আছে। খুব সুন্দৰভাৱে এই জনগোষ্ঠীটোৱে নিজৰ আদৰৰ যি নেকি কৃষ্টি, যি আদৰৰ সংস্কৃতি, এই বাথৌক জীয়াই ৰখাৰ যি প্ৰয়াস কৰি আছে, তাৰ কাৰণে মই সকলো বাথৌ ধৰ্মাৱলম্বী ৰাইজক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ।